গাইজ আজি আমাৰ টপিকটো হৈছে আমি ডাঙৰ হ'লে কি কৰি খাম। মই বাৰু এনেকৈ খাই আছোঁ, দোকানত বহি কেইটামান টকা লওঁ এনেকৈ খাই আছোঁ। আৰু মই প্ৰথমতে সুধিছোঁ আপোনাক, আপুনি কি কৰি খাব? আপুনি কওক। কাম কৰিব লাগিব, এক শাল বৈ খাব লাগিব, মানে সেয়ে মোৰ উদ্দেশ্য তাৰমানে। অঁ হয় নেকি? আৰু আপুনি কি কৰি খাব? আৰু মই ভাবিছোঁ মই মুখৰ পৰা মাছখন গুচাই দিয়ক। কি বুলি মিস্ত্ৰী কাম কৰি খাম বুলি ভাবিছোঁ আৰু উপায় নাই। মিস্ত্ৰী কাম কৰি খাব? এতিয়া এওঁলোকে কৈছে মই মিস্ত্ৰী কাম নকৰোঁ, মই খেতি কৰিব লাগিব। খেতি কৰিবলৈ আপোনাৰ মাটি আছে নেকি? নাই মাটিটো নাই। মাটি নহ'লে আপুনি খেতি ক'ত কৰিব? আপোনাৰ কি মাথাৰবোৰত খেতি কৰিব নেকি? আৰু মিস্ত্ৰী কৰিব লাগিব, উপায় নাই। তো তাৰমানে এওঁলোকে কৰিব খেতি। মিস্ত্ৰী নকৰোঁ ৰ'ব। তাৰমানে এই এখেতে মাথাৰ বেয়া কৰি খুব ভাল পায়। মাথাটো খাই দিব পাৰে। অঁ আপুনি কি কৰিব ভালকৈ কওক। আপোনাৰ লগত কথা পাতি লাভ নাই, বিজনেছ কৰিব নেকি? তো আপুনি কি কৰিম বুলি কৈছিল? মই শাল বৈ ভাগে মিস্ত্ৰী কাম কৰি খাব লাগিব আৰু তাৰে উপায় নাই আৰু মোৰ। হয় নেকি? তো মই কি কৰি খাম মই নিজেই নাজানো। দিয়কচোন লাষ্টৰ সময়খিনিক দেখা যাব কি কৰি খাম আমি। তো আপোনালোকে এওঁলোকৰ কথাটো গম পালে যে এখেতে মিস্ত্ৰী হৈ খাব আৰু এখেতে কি কৰিব। তাৰমানে এখেতৰ মানে একো কথা নাই, তাৰমানে ইয়াতে ই তাৰমানে কি কয় জানে মানে ইয়াৰ কথাবিলাক বদলি থাকে। এবাৰ ক'ব মিস্ত্ৰী হ'ব, এবাৰ ক'ব খেতিয়ক হ'ব, আৰু এবাৰ ক'ব আপোনাৰ নাচনি হ'ব। গতিকে কি কৈ থাকে, সেইকাৰণে এহঁতক সুধি লাভ নাই। এহঁতে কৈছে মিস্ত্ৰী দিব, মইতো কৈছোঁ মই দোকান দি খাই আছোঁ কিবাকৈ। ভৱিষ্যতলৈ কি হয় নাজানো। ভিডিঅ'টো আছিল আমাৰ ইমানেই। যদি ভাল পাইছে লাইক এটা কৰিব। আৰু এখেতৰ এটা চেনেল আছে, আপোনাৰ চেনেলটোৰ নামটো কৈ দিয়ক। অঁ এখেতৰ চেনেলটোৰ নাম হৈছে মল্লৰ ল'ৰা। ঠিক আছে। অঁ তো ঠিক আছে, আমি লগ পাম লাষ্টত। তেতিয়ালৈ টিল দেন টাটা বাই বাই, গুড বাই।